এখন গাঁৱত এটা সৰু ল'ৰাই বাস কৰিছিল। সি মাক দেউতাকৰ কথা নুশুনি দিনৰ দিনটো য'ত ত'ত ঘূৰি ফুৰিছিল। বীৰেন, তই ক'ত ঘূৰি ফুৰিছ? ৰাতিপুৱাৰ পৰা ইমান বিচাৰি ফুৰিছোঁ তোক। খেলা ধূলা বাদ দে আৰু ইমান ঘূৰি থাকিলে নহয়। মা, মই বীৰেন্দ্ৰৰ লগত খেলিবলৈ গৈছিলোঁ। ইখন গাঁৱত পালোঁগৈ খেলি সেইটো কাৰণে দেৰি হ'ল আকৌ। ৰাতিপুৱাই ওলাই গ'লি আৰু ইমান দেৰিকৈ আহিছ। তোৰ দেউতাৰক আহিব দে, আজি চব কথা লগাই দিম তোৰ। তই আজি ৰাতিকে। এই বুলি কোৱাত সি ঘৰৰ পৰা আকৌ ওলাই গুচি গ'ল। বাটত গৈ থাকোঁতেই সি এজনী চোৰেল দেখা পালে। চোৰেলজনী গছৰ তলতে ৰখি আছিল আৰু তেনেতেই তাৰ ওচৰ পালেহি আৰু ক'লে, ঐ ল'ৰা, তই ক'ত ঘূৰি ফুৰিছ? আজি মোৰ ৰাতিৰ আহাৰ তয়ে হবি, বুজিছ? মই একো কৰা নাই, মোক নামাৰিব, প্লিজ মোক নামাৰিব, মোক যাবলৈ দিয়ক। কিন্তু বীৰেনৰ কথা চোৰেলজনীয়ে নুশুনিলে আৰু পাছফালৰ পৰা দাখন উলিয়াই তাৰ ডিঙিটো আধা টুকুৰা কৰি দিলে আৰু সি তাতে মৰি গ'ল। কিন্তু তাৰ লগৰ এজনীয়ে দেখা পালে সেই দৃশ্যটো আৰু গৈ পেলাই বীৰেনৰ মাকৰ আগত কথাখিনি বিৱৰি ক'লে যে, খুৰী, আপোনালোকৰ বীৰেনক তাতে চোৰেল এজনীয়ে কাটি পেলালে, আপোনাক সোনকালে যাওক। এই বুলি কৈ তাইও তাতে পৰি গ'ল।